হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আজি মোৰ নতুন ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে আৰু মই ভালে আছোঁ। আৰু আজি উৰুকাৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আৰু ভোগালী বিহু কেনেকৈ গ'ল আপোনালোকৰ কমেণ্টত জনাবচোন। মোৰ কেনেকুৱা গ'ল ভিডিঅ'টি শেষলৈ চালে আপোনালোকে গমেই পাব। তেন্তে ভিডিঅ'টি আৰম্ভ কৰিছোঁ আজি মই এইখিনিৰ পৰাই, আহক। আৰু এইফালে এতিয়া আপোনালোকে দেখিছেনে কি ডাঙৰ এইটো চিতল মাছ, এইফালে আছে কাৱৈ মাছ। আৰু এই উৰুকাৰ বজাৰ কৰিবলৈ আহিছোঁ এতিয়া, লগত আছে মোৰ মা। এইফালে ইয়া কাৱৈকেইটা মিডিয়াম চাইজ, এইটো ৰৌ। আজি ভাবিছোঁ ৰৌটোৱে লৈ যাম বুলি, যিহেতু আমাৰ ঘৰত সকলোৱে ৰৌ খাই ভাল পায়। আৰু এইফালে এইটো চিতল মাছটো অলপ দেখাই দিছোঁ আপোনালোকক। এয়া বজাৰ কৰা হ'লেই, এয়া ঘৰত আহি ভালদৰে এইখিনি মাছখিনি ধুনীয়াকৈ ধুই মেলি লৈ চাফা কৰি ৰেডি কৰি লৈছোঁ। এতিয়া বনাব আৰম্ভ কৰিম। এতিয়া মাছখিনিত নিমখ হালধি এনেকৈ সানি লৈ এইফালে ভাজি আছোঁ। এয়া আজি উৰুকাৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মাত্ৰ আপোনালোকক দেখাব বিচাৰিছোঁ আজিৰ ৰাতিৰ আহাৰত কি কি আছে। এইফালে আনিছোঁ চিকেন, আৰু চিকেনখিনি ভালদৰে ধুই মেলি থৈ দিয়া হৈছে ইয়াতে। আৰু এইফালে আলু পিঁয়াজ কাটি ৰখা হৈছে, আৰু এইফালে গাজৰো দিম চিকেনত আজি, আৰু কেঁচা জলকীয়া পিঁয়াজ এনেকৈ আলু কাটি থোৱা হৈছে। চিকেনখিনি বনাবলৈ এতিয়া আৰম্ভ কৰিমেই, আৰু তেল বহাই দিছোঁ। এইফালে কেৰাহীত অকণমান চেনি দি লৈছোঁ, আৰু এইফালে দিছোঁ তেজপাত, পিঁয়াজখিনি দি, আৰু এইখিনি অকণমান ভাজ খোৱাৰ পিছত চিকেনখিনি ইয়াতে বহাই দিম। অলপ নিমখ দিম সোৱাদ অনুসাৰে, আৰু এইফালে দিম হালধি অলপ, আৰু লগত দি দিছোঁ অকণমান আদা নহৰু বটা। আৰু চিকেন মই ঘৰত কেনেকৈ বনাওঁ মাৰ পৰা শিকিছোঁ বনাবলৈ, আপোনালোকক বেলেগ এদিন ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে। আজি মাত্ৰ অলপ দেখাই দিছোঁ ভিডিঅ'টোত, আৰম্ভখিনি মাত্ৰ এয়া চিকেনখিনি দি দিলোঁ। এতিয়া ইয়াৰ পিছতে এইখিনি অলপ লৰাই কিনে বাছ ভাজি থাকিম। আৰু এইফালে এতিয়া দালি তেল মাৰিবৰ কাৰণে নহৰু আদা বটা, তেজপাত লগত আছে জলকীয়া, তেলত দি দিছোঁ। আৰু এইফালে দালিখিনি ইয়াতে সম্ভাৰ দিম দেই। এতিয়া এয়া আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বাছ সকলোখিনি অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আশা কৰোঁ আজি ভিডিঅ'টি চাই আপোনালোকে ভাল পায় আৰু শেষলৈ চাই থাকে। আৰু যদি আজি ভিডিঅ'টি চাই ভাল পায় তেন্তে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু এইফালে কোনে কোনে মাছৰ পেটু খাই ভাল পায় কমেণ্টত জনাবচোন। মোৰ কিন্তু বহুত প্ৰিয়, দালি নাথাকিলেও হ'ল, মাছৰ পেটু থাকিলে। এইফালে মাছৰ পেটুখিনি কেনেকৈ বনাম আপোনালোকক দেখাই আছোঁ। তেল দিছোঁ কেৰাহীত, তেল দি এইফালে পিঁয়াজ লগতে আদা নহৰু বটা, আৰু এইফালে জলকীয়া দি কিনে ভাজি লৈছোঁ। অলপ লৈ কিনে পেটুখিনি দিলোঁ ইয়াতে, আৰু অলপ হালধি অলপ নিমখ সোৱাদ অনুসাৰে অলপ দিছোঁ জলকীয়া গুড়া দি লৈ এইখিনি ভাজি লৈছোঁ। অলপ ভাজা খোৱাৰ পিছত ভাত দি দিছোঁ, মানে ৰন্ধা ভাতখিনি অকণমান দি দিছোঁ। পেটু আৰু বেঙেনা দিও বনাব পাৰি, সেইটো কেতিয়াবা মই সময় পালে আপোনালোকৰ লৈ আহিম ৰেচিপিটো। আৰু আজি ভাতে দিয়ে বনোৱা হৈছে। আৰু এইফালে আছে কেঁচা চালাডখিনি ধুনীয়াকৈ কাটি কুটি ধুনীয়াকৈ সজাই ৰাখিছোঁ, এয়া দেখিছেনে। আৰু আজি উৰুকাৰ বাবে মই অসমীয়া থলুৱা আহাৰৰ দুখন থালি সজাই আনিছোঁ, এখন আমিষ এখন নিৰামিষ, কাৰণ দেউতাই নিৰামিষ খায় সেইবাবে নিৰামিষ আনিছোঁ। আৰু এইফালে দেখাই দিছোঁ আপোনালোকক কি কি আছে, ভিডিঅ'টিত চালে গমেই পাব। আৰু আজি ভিডিঅ'টি যদি আপোনালোকে ইউটিউবত চাই আছে, মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যদি মোৰ ফেচবুক পেজত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব। লগতে এইফালে দেখাই দিছোঁ কি কি আছে, মাংস, আলু ভাজি, আৰু এইফালে দাইল, মাছ ভাজি, আৰু পেটু ভাজি, আৰু এইফালে নিৰামিষখনত আছে পনীৰ আৰু আলু পোৰা বিলাহী পোৰা পিটিকা, আৰু এইফালে আছে ফুলকবি আলু ভাজি, বেঙেনা বেচন দিয়া, দাইল, আৰু এইফালে ভাত। কোনখন থালি কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, আৰু সকলোৱে ভালে থাকক, কুশলে থাকক। অতি সোনকালে আকৌ লগ পাম নতুন ভিডিঅ'ত, তেতিয়ালৈ সকলোৱে হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল। ঠিক আছে ফ্ৰেণ্ডছ, আহিছোঁ, থেংক ইউ।